Welcome back my another video I love vlogging আৰু মই লৈ আহিছোঁ আজি তো ফাৰ্ষ্ট সাৰ্ভিসিং হৈ যোৱা এখন গাড়ী টাটা পাঞ্চ যিখন টাটা পাঞ্চৰ থাৰ্ড এডিশ্যন আৰু মানে কিবা এডভেঞ্চাৰৰ এমটি যিটো সেই টাটা পাঞ্চৰ থাৰ্ড মডেলটো তো ফাৰ্ষ্ট সাৰ্ভিসিং হৈ গৈছে আৰু এইখন গাড়ী মই ৰিভিউ অলপমান দিম আৰু মোৰ সৈতে আছে গাড়ীখন তো সেইদিনাখনেই কৰিছিলোঁ এই কিঙৰ যিটো মানে মাৰুতি 800ৰ ৰিভিউটো এইটো গেৰেজৰ পৰাই তো আজি কৰি আছোঁ পাঞ্চখনৰ ৰিভিউ তো চাওঁ অলপমান হ'ল কিং মানে টাটা পাঞ্চখনৰ কি চাবি আৰু গাড়ীখন এইখন তো ফাৰ্ষ্ট সাৰ্ভিসিং অলৰেডি হৈ গৈছে গাড়ীখনৰ হোৱাইট কালাৰৰ হৈ গৈছে অলৰেডি তো বাকীখিনি দেখুৱাই আছোঁ ঢাকি থোৱা আছে কাৰণ ধূলাৰ বতৰটো গোটেই খোলা থাকে কাৰণে এইখন ঢাকি থোৱা আছে আৰু গোটেইখিনি গাড়ীখন দেখুৱাই আছোঁ হোৱাইট কালাৰৰ এডভেঞ্চাৰ এমটি যিটো আছিল থাৰ্ড নম্বৰ যিখন আহে পাঞ্চৰ থাৰ্ড পজিশ্যনৰ বেষ্ট মডেলৰকৈ ওপৰত আৰু ৰিডিম আছিলে আৰু এডভেঞ্চাৰ সেই 3 নম্বৰ মডেলটো তো এইখন তো দেখুৱাই আছোঁ গোটেইখিনি গাড়ীখনৰ ৰিভিউ তো ফাৰ্ষ্ট পজিশ্যনতে আছিলে 2022লৈকে কিন্তু বাট নতুনকৈ এখন গাড়ী সোমালে নামটো মই মনত নাই ভালকৈ কিন্তু পাঞ্চখন আছিলে যিটো আমাৰ 5 ৰেটিং পজিশ্যনৰ ফাৰ্ষ্ট পজিশ্যনতে আছিলে টাটাৰ হয় গাড়ী তো হেভি হয় সেইকাৰণে কৈছিলোঁ যে এতিয়া মাৰুতি গাড়ীবিলাকৰ মানে কিয় কমি গ'ল আছে ডিমাণ্ড কাৰণ সেইটোৱে যিটো যিহঁতে মাইলেজটো বহুত বেছি দিয়ে কিন্তু টাটাৰ অলপ কম দিয়ে কিন্তু বহুতে কয় টাটাৰ গাড়ীৰ মাইলেজটো বহুত কম দিয়ে কিন্তু সিমানো কম নিদিয়ে তো গোটেইখিনি মই ৰিভিউ দিম আজি গাড়ীখনত সেইটো এটা ছাৰ্ভিচিং অলৰেডি হৈ গৈছে ফাৰ্ষ্ট ছাৰ্ভিচিং তো দেখুৱাই আছোঁ গাড়ীখনৰ মানে গোটেইখিনি ভিতৰৰ কণ্ডিশ্যনটো কেনেকুৱা আৰু মানে মাইলেজটো কিমান দিয়ে গোটেইখিনি দেখুৱাই আছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকক গাড়ীখন হ'ল মিনি XUV আৰু ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো চাওক কিমান হয় মাৰুতিতকৈ বহুখিনি ওপৰত থাকে মাৰুতি যদি ইয়াতে থাকে তো ইয়াৰ এইখিনি ওপৰত পায় তো তলত লগাৰ পৰা অসুবিধা নাই কেতিয়াও তলত নালাগে তো দেখুৱাই আছোঁ বাকীখিনি ভিতৰতো পেট্ৰলতে আছে গাড়ীখন ডিজেলৰ এতিয়ালৈকে দিয়া হোৱা নাই পাঞ্চখনত পেট্ৰলেই গাড়ীখন পেট্ৰলৰে আছে এতিয়ালৈকে তো ইয়াতো আছে লাইট গাড়ীখনৰ ভিতৰতো দেখুৱা কি হয় গাড়ীখনত যেতিয়া খোলা হয় ডাইৰেক্ট খোলাৰ লগে লগে লাইটটো জ্বলি যায় আৰু ইয়াত মানে অপশ্যনটো সেই আৰু এই হেৰিবিলাকৰ একেই আৰু ডাইৰেক্ট গাড়ীখন চলাই আপোনালোকে বহুত কমফৰ্ট পাব আৰু 5জনৰ কেপাচিটি আগত 2জন পাছত 3জন আৰু বাছৰ যিটো থোৱাৰ কাৰণে কেপাচিটিটো ভালেখিনি আছে বহুতে আছে এনে পাছত কেতিয়াবা দেখুৱাম মই গাড়ীখন খালি দেখুৱাইছোঁ আপোনালোকক আৰু যিটো মাইলেজটো বহুত ইমানো কম নিদিয়ে যে বস্তুখিনি আপোনালোকক দেখুৱাম এতিয়া বহুত কম দিয়া বুলি কয় কিন্তু থাৰতকৈ বা মহেন্দ্ৰা কিছুমান গাড়ীতকৈ অকণমান বেছি দিয়ে কিন্তু মাৰুতিতকৈ কম দিয়ে এইটো হ'ল ইফেক্ট যে মাৰুতিতকৈ কম দিয়ে মাৰুতিতকৈ কম দিব পাৰে কাৰণ ইয়াৰ বস্তুবিলাক হেভি হয় আৰু এইখন গাড়ীখন হ'ল 12cc 1200cc লগতে ছানৰুফ নাথাকে কিছু ব্যৱস্থা বাকী ইখনৰ ডিছপ্লেখন যিটো এডভেঞ্চাৰত আহে সৰু আহে একদম একদম কমেই আহে কিন্তু যদি আমি ইয়াৰ ওপৰৰ ভেৰিয়েণ্টটো ল'ব যাওঁ তেতিয়াহ'লে ইয়াত ডিছপ্লেখন ডাঙৰ আহিব আৰু বেক চাইডত এটা এই মানে পিছ মানে কিবাহত এটা মানে ধৰকটো সৰু আহে যিখন নেক্সট যিটো ভেৰিয়েণ্ট আছে একমপ্লিছ বা ডিজাৰ্ট যিটো আছে সেইটোত কেমেৰা থাকিব আৰু গ্লাছখনো ডাঙৰ হয় বাকীখিনি চব একে চাউণ্ড ছিষ্টেমৰ পৰা আৰম্ভ কৰি 4খন দৌৰতে এটা এটা কিবা থাকে আৰু বক্সৰ যিটো ছিষ্টেম গোটেইতে থাকে বাকী ছেইমে থাকে ইয়াত একো নাই বাকী ইঞ্জিনৰ 1200cc হয় তো দেখুৱাই আছোঁ অলপমান চাওঁ আৰু এনেকৈ ব্লগিং কৰি ভাল পাওঁ যদিও মানে এই আৰু ৰিভিউ দি আছোঁ গাড়ীৰ আপোনালোকে ভাবিব আৰু না হাঁহিব ভুল হ'লে বাৰু হ'ল আৰু মানে অসমীয়াত ৰিভিউ কমেই দিয়ে মই এনেকৈ অসমীয়াত ৰিভিউ দি আছোঁ বাকীবিলাক হিন্দী চেনেলবিলাকে ৰিভিউ বহুত দি দিয়ে
সিহঁতৰ খায়ো ভাল লাগে, কিন্তু বস্তুটো মানে মই অসমীয়াত দিছোঁ যে আৰু কি দিলে আৰু তথাপি অলপমান দিছোঁ আৰু যিখিনি দিব পাৰোঁ। চাবিটো লগাই দিছোঁ এতিয়া। বৰ্তমানে গাড়ীখন চলিছে 1784 তো এইখিনি চলিছে। আৰু ইয়াত এটা অপশ্যন আছে চাওক, ইটো কৰিলে চিটিত থাকে, চিটিত যেতিয়া পাৱাৰটো বেছি লাগে কেতিয়াবা যেতিয়া হেৰি দিয়া হয় তেতিয়া সেইটো ৰাখিব পাৰি। আৰু এটা হয় ইক' মোড, ইয়াতে চুইচটো আছে, ইয়াতে দি পৰিব লাগিব, সেইটো ইক' মোডত আহি গ'ল এতিয়া চাওক। আৰু ইয়াত দেখিছে আপোনালোকে আমাৰ তেলৰ কেপাচিটিখন আমি 142 কিলোমিটাৰ আৰু গাড়ীখন যাব পৰা কেপাচিটি আছে, লগতে ফুৱেল কম হৈ আছে। ইয়াৰ মাইলেজটো দিয়ে এভাৰেজ 15-16 বা কেতিয়াবা 17 দিয়ে, মানে কেতিয়াবা হাইৱেত অলপমান বাঢ়ি যায়, কাৰণ ইয়াতো যিটো দেখি আছে মানে অলপমান কম হয়ে কেতিয়াবা ভিলেজত হ'লেও, মানে কাৰণ ছাগল মানে কি বহুত আহি থাকে না, তেতিয়া ব্ৰেক ক্লাছটো টানিব থাকিব লাগিব, গিয়াৰ চেঞ্জ কৰি থাকিব লাগিব, তেতিয়া অলপমান কমি যায়। কিন্তু এনে 16 দিয়ে, আৰু অলপ হাইৱেত হ'লে 17 মান দি দিব, ভালকৈ পাই যাব। এভাৰেজ দেখুৱাই দিলোঁ আপোনালোকক। ব্লুটুথ কানেকশ্যন ইয়াতে কৰিব পাৰি। গোটেই কি দেখুৱাম আৰু এইটো, আৰু ইয়াত থোৱাটো বহুত বেছিয়ে, বহুতখিনি ঠাই আছে, কিছু দিছোঁ অলৰেডি মই কিবা কিবি বস্তু। বাকী গ্লাছখন ইয়াৰ পৰাই কৰিব পাৰিব আছে সেইটোত, কিন্তু সন্মুখৰ দুৱাৰখনৰ কাৰণেহে অনলি মানে কিবা পাৱাৰ উইণ্ডো, বাকী দুখনত ঘূৰাব লাগিব হাতেৰে। বাকী ইখনত যিখন থাৰ্ড ভেৰিয়েণ্ট আছে আৰু এডভেঞ্চাৰৰ যিটো MT মডেল, সেইটোত গোটেইকেইখনেই পাব আপোনালোকে। আৰু পাৱাৰ উইণ্ডো লগতে, আৰু ইয়াত শুনক এটা যে ইখনত ফক লাইটটো নাথাকিব, এইটো এফেক্ট হয় থাৰ্ড ভেৰিয়েণ্টত। এডভেঞ্চাৰ যিটো বেছ ৰিডিম যিটো অপশ্যন আছে, আৰু 3 নম্বৰ যিটো এডভেঞ্চাৰ, ইয়াত মানে ফক লাইটটো আপোনালোকে এভেইলেবল নহ'ব, এইটো লগাব লাগিব। কিন্তু বাট কমপ্লিট আৰু ডিজিয়াৰত এইটো পাই যাব আপোনালোকে, মানে 3-4 নম্বৰ 5 নম্বৰ ভেৰিয়েণ্টত যিখন আছে তাত ফক লাইটটো আহি যাব, আৰু কেমেৰাটো ফিক্সে থাকে তাতে এনেকৈ। তো এনেকুৱা হ'ল বা ৰিভিউটো মই দিলোঁ আপোনালোকক। বাকী ফক লাইটৰ কানেকশ্যনটো মোৰ ভিতৰত আছে, লগোৱা আছে এইটো কানেকশ্যন। ইয়াত মানে চুইচটোত মোৰ ইয়াত তলত আছে ফক লাইটৰ কানেকশ্যনটো দেখুৱাইছোঁ এইটো। বাকী ইয়াত যেনেকৈ মাৰুতিবিলাকত ইয়াতে সুবিধাটো থাকে, কিন্তু ইয়াত এইটো নাই সুবিধা। বাকীখিনি আছে ঠিকে, দেখাব পাৰি, আপোনালোকক দেখুৱালোঁ ধুনীয়াকৈ। ভাল লাগিলে লাইক কৰি দি যাব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনিয়ে শেষত ক'বলগীয়া। আৰু দি থাকিম ভিডিঅ'। আই লাভ ব্লগিঙৰ মানে চেনেলটো এই ৰিভিউৰ কাৰণে নহয়, অৰিজিনেলি জাষ্ট এনেই দি আছোঁ মই অলপমান ৰিভিউ, কাৰণ এইবিলাকৰ ৰিভিউ অসমীয়া ভাৰ্চনত কম পোৱা যায়, মই নিজেই বিচাৰি নাপাওঁ, কাৰণ সেইকাৰণে মই দিছোঁ নিজে ৰিভিউটো। যদি কিবা অলপমান লাভ হয়, কোনোবাই গাড়ী ল'ব বিচাৰি আছে তো, আৰু হেভি এইকাৰণে এইবিলাক মাৰুতিৰ গাড়ীতকৈ হেভি এইকাৰণে হয়, অলপমান ৱেইটটো বহুত বেছি থাকে গাড়ীবিলাকৰ। মাৰুতি গাড়ীবিলাক ৱেইট কমাই আছে এতিয়া, তো এইবিলাক লওক ছেফটি, কাৰণ 5 ৰেটিং 1 পজিশ্যনতেই আছিল টাটা পাঞ্চখন, কিন্তু ৰিচেণ্ট কিবা এখন নতুন গাড়ী আহি গ'ল, নামটো মোৰ মনত নাই এতিয়া, সঁচা কথা কৈছোঁ। তো এতিয়া এইখনত আহি গ'ল 2nd পজিশ্যনত ইণ্ডিয়াৰ, আৰু 5 ৰেটিঙৰ লগতে চিলড্ৰেনৰ পৰা 41 পইণ্ট কিবা এটা চামথিং পজিশ্যনত মানে পইণ্ট পাইছে এই গাড়ীখনে। আৰু টাটা নেক্সনখনতো আছেই 4 নম্বৰত, সেইখনৰ পৰা এইবিলাক আহি গৈ থাকিলে। তো চাওক, দিব পাৰে এনেকুৱাই আৰু। বাই বাই আজিলৈকে।